হেল্ল' ফ্ৰেণ্ড, লাইফ ইজ কালাৰফুল চেনেলত মই ববিয়ে সকলোকে বহুত মৰম আৰু ভালপোৱা জনাইছোঁ। আৰম্ভণিতে মই মোৰ মৰ্ণিং ৰুটিনটো শ্বেয়াৰ কৰিব খুজিছোঁ। আশা কৰিছোঁ আপোনালোকৰ সকলোৱে ভাল লাগিব। এইখিনিতে মই আপোনালোকক কৈ থওঁ, মোৰ কিন্তু ডেইলি ৰুটিনখন যে একেই হয় সেয়া নহয়, সদায় বেলেগ বেলেগ ৰুটিনত মই কাম কৰোঁ। ৰাতিপুৱা চাহকাপ খায়ে ছোৱালীয়ে স্কুললৈ খাই যাবলৈ কিটচেনলৈ আহিলোঁ। কল খাবলৈ দিলে ছোৱালীয়ে বেয়া পায়, সেয়ে গাখীৰ, কল, আম, চেনি, অলপ ভেনিলা এছেঞ্চ আৰু ইলাচি গুড়ি দি ব্লেণ্ডাৰত মাৰি মিল্কশ্বেক বনাই দিলোঁ। মিল্কশ্বেক ছোৱালীয়ে খাই ভাল পায়। যদি ছোৱালীয়ে ফ্ৰুটছ নাখায়, মই ফ্ৰুটছবোৰ গাখীৰত মিলাই প্ৰায়ে এনেদৰে মিল্কশ্বেক বনাই দিওঁ। ছোৱালীৰ স্কুললৈ যোৱাৰ এই সময়খিনিত ইমানেই ব্যস্ত হ'ব লাগে, বেলেগ কাম যে হাতত ল'ম তাক ভাবিবই নোৱাৰি। এইকেইদিন এক্সাম থকা বাবে টিফিন বনাব লগা হোৱা নাই, নহ'লে টিফিন বনাবৰ বাবে আৰু ব্যস্ত হ'ব লাগে। কণী ফেটি তাত ব্ৰেডবোৰ লেটিয়াই বাটাৰত ফ্ৰাই কৰি দিলোঁ। ছোৱালীক ব্ৰেকফাষ্টত 3 দিনমান একেই বস্তু দিলে খাবলৈ ইচ্ছা নকৰে, সেইবাবে মই তাই ভাল পোৱাকৈ ব্ৰেকফাষ্ট চেঞ্জ কৰি থাকোঁ। কেতিয়াবা এগ ৰোল, চাওমিন, লুচি ভাজি, ভাত ভজা কৰি দিওঁ। আচলতে ল'ৰা ছোৱালীয়ে যদি পেট ভৰাই খায়, মাকহঁতৰ মনতো এটা শান্তি আহে। ছোৱালীৰ স্কুল বাছ অহাৰ সময় হোৱাত দেউতাকে তাইক বাছত তুলি দিলেগৈ। ছোৱালীৰ স্কুল থাকক বা নাথাকক, ৰাতিপুৱাৰ যি কাম থাকে সেইবোৰ মই প্ৰত্যেক দিনাই এটা ৰুটিন বনাই একেভাৱেই সময়ৰ লগে লগে কৰি পেলাবলৈ চেষ্টা কৰোঁ। কাৰণ পাছত কৰিম বুলি থৈ দিলেই নিজৰে ক্ষতি হয়। কাৰণ পাছত হ'লেও সেই কাম কৰিবই লাগিব। প্ৰত্যেক দিনাই ৰুটিনৰ মতে কামবোৰ কৰিলে কামবোৰো সহজ হৈ পৰে। যোৱাকালিয়ে ঘৰৰ ওচৰতে থকা দোকানখনত মাহেকীয়া বজাৰৰ লিষ্টখন দিয়া হৈছিলে বাবে কালিয়ে সন্ধিয়া সময়ত দোকানৰ ল'ৰাটোৱে বস্তুখিনি দি থৈ গ'ল। কেতিয়াবা আমি অনলাইনতো মাহেকীয়া বজাৰ কৰোঁ। বজাৰৰ গোটেই বস্তুবোৰ উলিয়াই কিটচেনৰ বস্তু নিজৰ জেগাত ভালকৈ ভৰাই থলোঁ আৰু বাথৰুমৰ বস্তু বাথৰুমৰ ভাগে থলোঁ। তাৰ পাছত ৰাতিপুৱাৰ বিচনা পাতি ঠিক কৰা, ডাষ্টিং কৰা, কাপোৰ জপা কামবোৰ কৰি হাজবেণ্ড আৰু মোৰ কাৰণে খাবলৈ বনালোঁ। কালিয়ে মটৰ তিয়াই থৈছিলোঁ, মটৰখিনি কুকাৰত দি দিলোঁ, লুচিকেইখনো বনাই ল'লোঁ। টেবুলত প্লেট লগাই দিলোঁ। 8টা বজাৰ লগে লগে হাজবেণ্ড আৰু মই ব্ৰেকফাষ্ট কৰি ল'লোঁ। আমাৰ গৃহিণীবিলাকৰ বাহিৰত যিয়েই নহওক লাগিলে ডাৱৰীয়া, ধুমুহা, বৰষুণ, সংসাৰৰ কামৰ পৰা একেবাৰে ৰেষ্ট নাই আৰু তাৰ লগতে ৰন্ধা বঢ়াৰ পৰাও বিৰতি নাই। ব্ৰেকফাষ্ট কৰি সমস্ত লেতেৰা বাচন ধুই লৈ বাচন ধোৱা বেচিনটো স্ক্ৰাবাৰটোৱে ঘঁহি ধুই দিলোঁ। চেল্ফবোৰো মুচি কাচি শুকান কৰি দিলোঁ। তিতা কাপোৰখন টানকৈ চেপি টেবুল চকীকেইখন মুচি কাচি কিটচেনটো পৰিষ্কাৰ কৰি একেবাৰে গা ধুই ল'লোঁ। যোনদিনাখন ছোৱালীৰ স্কুল বন্ধ থাকিব, ঘৰত সকলো থাকিব, যদি মই ভাবোঁ আজি ৰেষ্ট ল'ম বুলি, সেইদিনাখনহে কামবোৰ বেছিকৈ হয়। কাৰণ ব্ৰেকফাষ্ট কৰাৰ পাছত ছোৱালীয়ে গা পা ধুই 11টামান বজাত ক'বহি, মা মোক কিবা এটা দিয়া, খাবৰ মন গৈছে। ফ্ৰেঞ্চ ফ্ৰাই কৰি দিব লাগিব, নহ'লে ৰিং পাপৰ বনাই দিব লাগিব। তাকে দেখি দেউতাকেও ক'বহি মোকো দিয়া, ফলত আকৌ বাচন লেতেৰা হয়। তাৰ লগতে দেউতাক আৰু মোৰ কাৰণে একাপ চাহ বনোৱাটো আছেই। গা ধুই ভগৱানৰ ওচৰত ধূপ চাকি দি লেতেৰা কাপোৰবোৰ গোটাই ৱাশ্বিং মেচিনত দি দিলোঁ। বহুত দিন একেৰাহে বৰষুণ দিয়াৰ বাবে কাপোৰবোৰ ফেনৰ তলত শুকুৱাব লগা হোৱা বাবে কাপোৰবোৰত এটা সেমেকা ভাৱ থাকে। এনেকৈ কাপোৰ শুকালে পিন্ধিও ভাল নালাগে। মই গোটেই কাপোৰবোৰ ৰ'দত ফিটকৈ মেলি দিলোঁ। 3 দিন বৰষুণ দিয়াৰ পিছত ৰ'দ ওলোৱা দেখি আজি বহুত কাপোৰ ধোৱা হ'ল। 2 বাল্টিমান কাপোৰ ধোৱা হৈছে।
ওপৰত কাপোৰ মেলি তললৈ আহোঁতেহে দেখিলোঁ ঘৰত কাম কৰা বাইজনীয়ে বাৰাণ্ডাখন সৰা মোচা কৰোঁতে চকীবিলাক টেবুলখনৰ ওপৰত উঠাই লয়। কাম শেষ কৰাৰ পাছত আকৌ সেইকেইখন নমাই থৈ যায়। আজি কিন্তু চকীকেইখন টেবুলৰ ওপৰতেই থাকিলে। সেইকেইখন তললৈ নমাই মই ঠিক কৰি থলোঁ। ৰাতিপুৱাৰ কাম শেষ কৰি প্ৰত্যেক দিনাৰ দৰে আজিও একাপ গাখীৰ চাহ বনালোঁ। আজিৰ চাহকাপ তেজপাত দি বনালোঁ। তেজপাত দি চাহ বনালে চাহকাপ তেজপাতৰ গোন্ধই মনটো ৰিলেক্স কৰি দিয়ে। তাতে তেজপাতো হৈছে ঘৰৰ গছৰ। সদায়ে ঘৰৰ কাম শেষ কৰি এই সময়খিনি মোৰ কাৰণে ৰাখোঁ। চাহকাপ খোৱাৰ পাছত অলপমান সময় টিভিটো চাই মোবাইলটো খুলি লওঁ। দুপৰীয়াৰ ভাতৰ কাৰণে কিটচেনলৈ আহিলোঁ। আজিৰ মেনুত আছে কলপাতত দিয়া ইলিচ মাছ, ঢেকীয়া মৰিচাৰ পাত শাক এখন, অমিতা খাৰ আৰু দাইল। ইলিচ মাছত দিবলৈ নাৰিকল, সৰিয়হ, নহৰু, জলকীয়া মিক্সিত পিচি ল'লোঁ। পিচি লোৱা সৰিয়হখিনি এটা বাউলত উলিয়াই তাত 3 চামুচ দৈ আৰু 2 চামুচ কেঁচা মিঠাতেল জোখমতে নিমখ দি ভালকৈ ফেটি ল'লোঁ। মাছ বান্ধিব পৰাকৈ কলপাত কাটি গেছত কলপাতকেইখন সেকি ল'লোঁ যাতে মাছ বান্ধোতে কলপাতকেইখন ফাটি নাযায়। কলপাতৰ কাৰণে মই চিন্তা কৰিব নালাগে, ঘৰৰ পাছফালেই কলগছ আছে। সেকি লোৱা কলপাতত অলপ মিঠাতেল সানি তাত পিচি লোৱা সৰিয়হ, নাৰিকল ডাঙৰ চামুচেৰে 2 চামুচকৈ দি গ'লোঁ। মাছবিলাকো বাউলত থকা মিক্সাৰখিনিত ভালকৈ লেটিয়াই কলপাতত থৈ ভালকৈ বান্ধি ল'লোঁ। গেছত টাৱা গৰম কৰি তাত অলপ কেঁচা মিঠাতেল সানি বান্ধি লোৱা মাছকেইপিচ দি ঢাকন লগাই দিলোঁ। মাছবোৰ এটা ছাইডে সিজিলে আনটো ছাইডেও সিজিবলৈ দি আকৌ ঢাকন লগাই দিলেই হ'ল। খাৰ বনাবলৈ কুকাৰ গৰম কৰি ডাঙৰ চামুচেৰে 2 চামুচ তেল দি দিলোঁ। তেল গৰম হোৱাত মাছকেইটা সেই তেলত ফ্ৰাই কৰি ল'লোঁ। মাছ ভজা তেলতে সৰিয়হ, আদা, নহৰু, কেঁচা জলকীয়া দি অমিতাখিনি দি লগতে পিচি লোৱা চাউলৰ গুড়ি, মচুৰ দালি আৰু ভজা মাছকেইটাও একেলগে দি দিলোঁ। গোটেইখিনি অলপ সময় ভাজি জোখাৰে পানী দিলোঁ। পানীৰ উতল আহিলত নিমখ আৰু খাৰ দি ঢাকন লগাই দিলোঁ। এটা চিটি মৰাৰ পিছত গেছ বন্ধ কৰি দিলোঁ। একেবাৰে শেষত মিঠাতেল দি দিলোঁ। তেনেদৰে পাত শাকখিনিও নহৰু ফুৰণ দি আগতে তিয়াই থোৱা কেঁচা বুট এমুঠিমান দি বনালোঁ। লগতে দাইল এখনো বনালোঁ। ৰন্ধা বঢ়া কাম শেষ হোৱাৰ পাছত ৰান্ধোতে লেতেৰা হোৱা বাচনবোৰ ধুই পৰিষ্কাৰ কৰি থলোঁ। লগতে চেল্ফবোৰো মুচি কাচি পৰিষ্কাৰ কৰিলোঁ আৰু গেছটো চাফা কৰি থলোঁ। মই টেবুলত প্লেট লগাই দিলোঁ আৰু ৰন্ধা বস্তুবোৰো টেবুলত সজাই পৰাই দিলোঁ। ছোৱালীৰ এক্সাম আছিলে বাবে 1টা বজাত ঘৰ পালেহি। গতিকে তিনিওৱে 1:30 বজাৰ লগে লগে ভাত খাবলৈ টেবুলত বহিলোঁ। টেবুলত বহিয়ে প্ৰথমতে মই কলপাতত দিয়া ইলিচ মাছ খুলি কেনেকুৱানো হৈছে আপোনালোকক দেখুৱাইছোঁ। ইমান খাবলৈ ভাল হৈছিলে, গোন্ধটোতে খাওঁ খাওঁ লাগিব। ভাত খাই বাচন ধুই অলপ সময় শুইছিলোঁ। 5:30 মানত একাপ চাহ খাই ধুই থোৱা বাচনবোৰ গত লগাই থলোঁ। ধোৱা কাপোৰবোৰ ওপৰৰ পৰা আনি গোটেইবোৰ জাপিলোঁ। হাজবেণ্ডৰ কাপোৰ হাজবেণ্ডৰ ভাগে, ছোৱালীৰ কাপোৰ ছোৱালীৰ ভাগে আৰু মোৰ কাপোৰ মোৰ জেগাত ৰাখিলোঁ। ছোৱালীয়ে এইবাৰ মেট্ৰিক দিব, সেয়ে তাইক ঘৰতে টিউচন দিছোঁ। 6টা বজাৰ লগে লগে টিউচন ছাৰো আহিল। টিউচন ছাৰক চাহ একাপ দি ভগৱানৰ ওচৰত চাকি ধূপ জ্বলালোঁ। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। আকৌ এদিন আপোনালোকৰ ওচৰত হাজিৰ হ'মহি অন্য এটা নতুন ভিডিঅ' লৈ।